নমস্কাৰ আহক আজি অনুষ্ঠানটো আমি আৰম্ভ কৰোঁ সোণোৱাল কছাৰীসকলৰ বহুৱা নৃত্যৰ কিছু নৃত্যাংশৰে নমস্কাৰ পদ্ম হাজৰিকাই আপোনালোকক এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ আজি আমাৰ মাজত আছে দিক্ৰং মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক সমাজৰ সমাদৃত ছাত্ৰ ছাত্ৰীসকলৰ অতিকে প্ৰিয় সমাজৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সক্ৰিয়ভাৱে জড়িত আৰু অগ্ৰণী ভূমিকা সদায় লোৱা পুৰঞ্জয় সোণোৱালদেৱ তেখেত মোৰ নিজৰ জীৱনত এজন পথ প্ৰদৰ্শক আহক তেখেতৰ পৰা সোণোৱাল কছাৰী সম্প্ৰদায়ৰ বহুৱা নৃত্যৰ বিষয়ে আজি কিছু কথা আমি জানো আৰু আপোনালোককো জনাবলৈ চেষ্টা কৰোঁ নমস্কাৰ নমস্কাৰ আজি যেটো বিষয় আমি দৰ্শকসকলক জনাবলৈ বা মই নিজেও জানিবলৈ মই কিছু কথা জানো সোণোৱাল কছাৰীসকলৰ যেটো বহুৱা নৃত্য আপোনাৰ পৰাই মই বহুত কথা শিকিছোঁ আপোনাৰ পৰাই মই জানিবলৈ আগতে চেষ্টা কৰিছোঁ কিন্তু গোটেইখিনি কথা নাজানো বা দৰ্শকসকলে বহুতে জানে বা বহুতে নাজানে তো দৰ্শকসকলৰ কাৰণে বিশেষকৈ যে সোণোৱাল কছাৰীসকলৰ এই যেটো বহুৱা নৃত্য এই বহুৱা নৃত্যটো আচলতে কি হয় পদ্ম এই বহুৱা নৃত্যটোৰ বিষয়ে ব্যাখ্যা কৰিবলৈ যোৱাৰ আগত হয় কিন্তু এটা কথা জানি ল'ব লাগিব বহুৱা শব্দটোৰ তাৎপৰ্য জানি ল'ব লাগিব হয় বহুৱাটোৰ শাব্দিক বিশ্লেষণ কৰিলে দেখা যায় বহ যোগ ৱা হয় এটা বহুৱা অৰ্থাৎ বহু শব্দৰ লগত ৱা প্ৰত্যয় যোগ হৈ বহুৱা শব্দটো হৈছে আৰু এই বহু পাতিপাতিক শব্দৰ অৰ্থটো হ'ল বাহুল্য হয় হয় এই বাহুল্য শব্দটোৰ দ্বাৰাই সৃষ্টি হৈছে বহুৱা অৰ্থাৎ ইয়াৰ অৰ্থটো হ'ল সাধাৰণ মানুহৰ লগত সাধাৰণ জনসাধাৰণৰ লগত ইয়াৰ চাল চলন কথা বতৰা ফুৰণ আদি নিমিলা এক কিম্ভূত কিম্বাকাৰৰ আচৰণেই হ'ল বাহুল্য হয় কিন্তু এইটো জানিবলৈ মন যায় ন যে প্ৰকৃততে এই বহুৱাটো সোণোৱাল কছাৰীৰ কিয় এটা বাহাল নৃত্য হৈ পৰিলে জানিবলৈ মন যায় ইয়াৰ ইতিহাস জানিবলৈ মন যায় হয় হয় আচলতে আমি ইয়াৰ বিশেষ বাহুল্য নকৰাকৈ পোনচাতে আমি ইয়াৰ ইতিহাসলৈ যাওঁ নহয় ইতিহাসলৈ যাওঁ বিশেষকৈ ক'ৰবাত গণ্ডগোল হ'লে কৈ দিবা দেই মই কথোপকথন কৰা নিচিনাহে আছে বিশেষকৈ মানে কি বহুৱা নৃত্যটো বহু কাহিনী আছে আমাৰ কিংবদন্তিত বহুত আছে সোণোৱাল কছাৰী লোকনীত লোক বিশ্বাস লোক পৰম্পৰাত বহু কথাই জড়িত সোমাই আছে একদম সাংঘাতিক আমি গৌৰৱান্বিত কিন্তু কালৰ কুটিল গহ্বৰত আমি নিজকে কিছুমানে হেৰুৱাই দিয়া নিচিনা হেৰুৱাইছো আমাৰ এইটো নৱপ্ৰজন্মৰ কাৰণেও আমিও দুখী ইয়াতে আমিও দুখী কিন্তু আমি প্ৰয়াস কৰিছে এতিয়া আমাৰ বিশেষকৈ সোণোৱাল অট'নমাছ কাউন্সিলে এই কথাত প্ৰয়াস কৰিছে যথেষ্ট গৱেষণা ধৰ্মী কিতাপ উলিয়াইছে এই ক্ষেত্ৰত গতিকে সেইবিলাকত জনশ্ৰুতি লিপিবদ্ধ হৈছে জনশ্ৰুতিবোৰ লিপিবদ্ধ হৈছে আৰু লিপিবদ্ধ হোৱাৰ দেখা যায় বহুত কাহিনী আছে বহুৱাৰ লগত কিন্তু মই এটা খুব জনপ্ৰিয় কাহিনীহে কৈ ইয়াৰ উৎপত্তিৰ উৎসটি ব্যাখ্যা কৰিম নিশ্চয় নিশ্চয় সেইটো হ'ল দক্ষ ৰজাৰ কাহিনী সকলোৱে জানে গতিকে দক্ষ ৰজাৰ কাহিনীৰ লগত সম্পৰ্ক থকা আমাৰ বহুৱা নৃত্যটোৰ কাহিনীও জড়িত হৈ আছে বিশেষকৈ এবাৰ দক্ষ ৰজাক চাবৰ বাবে দেশৰ বিভিন্ন ৰজা মহাৰাজাই তেওঁৰ ঘৰলৈ গৈছিল আৰু তেওঁৰ ঘৰলৈ যাওঁতে কিন্তু তেওঁৰ জোঁৱাই শিৱও গৈছিল এইটো কাৰণে শিৱ আকৌ আমাৰ সোণোৱাল কছাৰীসকলৰ আৰাধ্য দেৱতা আমাৰ শিৱ বুলি নকয় আৰু বাইথ বুলি কয় গতিকে তেখেতো তালৈ গৈছিলে গৈ যেতিয়া দক্ষ ৰজাই ৰজা মহাৰজা সকলক চাবলৈ আহিছিল
সেই সময়তে সকলো ৰজা মহাৰজাই উঠি দিছিল তেওঁ সম্ভাষণ জনাইছিল থিয় হৈ সন্মান জনাইছিল কিন্তু তেওঁৰ জোঁৱাই শিৱয়ে কোনো ধৰণৰ উঠি দিয়াও দিছিল সম্ভাষণ জনাইছিল লগে লগে লাজো পাইছে দিয়াচোন লাজ পাইছে শহুৰেকৰ সন্মুখত জোঁৱাই বহি আছে গতিকে যথেষ্ট লাজো পাইছে আৰু সেইকাৰণে খুব খং উঠিছিল ভিতৰি ভিতৰি খুব খং উঠিছিল আৰু সকলো ৰজা মহাৰজা আচৰিত হৈছিল কিন্তু ইয়াৰ লাজো পাইছে ৰজা মহাৰজাৰ সন্মুখত কাৰণ ইয়াৰে পুতক তুলিবৰ কাৰণে এদিন তেওঁ মনতে ভাবিলে এটা মহাযজ্ঞ আয়োজন কৰা হওক আৰু তালৈ শিৱক নমতাটো ভাল হ'ব সেই অনুসৰি তেওঁ এটা মহাযজ্ঞ আয়োজন কৰিলে আৰু মহাযজ্ঞ আয়োজন কৰি এদিন সকলো ৰজা মহাৰজাকে মাতিলে দেশৰ সকলো ৰজা মহাৰজাকে সেই মহাযজ্ঞলৈ মাতিলে কিন্তু আমাৰ আৰাধ্য দেৱতা শিৱক নামাতিলে তাতে জগৰটো লাগিছিল জগৰটো তাতে লাগি হয় আৰু সেই অনুসৰি পাৰ্বতীয়ে কথাটো গম পায় কথাটো শুনিলে আৰু তালৈ নামতাৰ কাৰণে তেওঁ যথেষ্ট মানে দুখ কৰিছে কিয় নামাতিলে আৰু তেওঁৰ স্বামী গুৰুক কাকতি মিনতি কৰিছে যে তালৈ যাব লাগিছিল যাওঁ তেতিয়া কৈছে মই মতা জেগালৈ কেতিয়া নাযাওঁ মই গতিকে তেওঁ আকৌ ধ্যানত মগ্ন হৈ গম পাইছে যে মোৰ পুতক তুলিবৰ কাৰণেই মহাযজ্ঞ আয়োজন কৰিছে যিহেতু ভগৱান তেখেত হয় আমাৰ আইদেউ ভগৱান নেদেখাজনকো কোনে এতিয়া বিশ্বাস কৰে নকৰে নাজানো দেই আমাৰ সকলে সোণোৱালসকলে কিন্তু বিশ্বাস কেলে নকৰিব সকলোৱে কৰে তাৰপিছত পাৰ্বতী খুব কান মানে অনুনয় বিনয় কৰিলে এখন পাৰ্বতী যাবলৈ ক'লে আৰু তেওঁ গ'ল মহাযজ্ঞলৈ গৈ আৰু তাত পোৱাৰ লগে লগে দক্ষৰাজে যথেষ্ট খং কৰিছে আৰু নমতাকে কিয় আহিবা এইখন সভালৈ তোৰ লাজ নাই নেকি লাজ নাই নেকি নমতাকে আহিছে আৰু সেই কাৰণে তেওঁ লগে লগে জোঁৱাই ক'লে তাক শিৱক বিভিন্ন ধৰণৰ ককথনা কৰিলে আৰু যেতিয়া পত্নীৰ সন্মুখত স্বামীৰ ককথনা কৰে এই কথাটো মই নাজানো মোৰ পৰিবাৰে জানিব তোমাৰ পৰিবাৰে জানিব গতিকে সেই পাৰ্বতী যথেষ্ট লাজ পাইছে আৰু লাজ পাই তেওঁ অৱশেষত কি কৰিলে নিন্দা কৰাৰ বাবে অৱশেষত তেওঁ দেহ ত্যাগেই কৰিলে প্ৰাণ ত্যাগ কৰিলে তাতেই সেই মহাযজ্ঞতে আৰু তপস্যাত বহি থকা ধ্যানত বহি থকা মহাদেৱ শিৱই গম পাই গ'ল লগে লগে তেওঁ যজ্ঞলৈ আহি গ'ল আহি দেখিলে যে তেওঁ প্ৰাণ ত্যাগ কৰিলে আৰু তেওঁ কোলাত তুলি লৈ আৰু বহুত খং উঠিলে আৰু খঙতেই তেওঁৰ দক্ষ ৰজাৰ মুণ্ড ছেদন হৈছে ছেদন মানে কি খঙত এজন বীৰভদ্ৰ কেনেকৈ ছেদন হ'ল এজন খঙত তেওঁৰ বীৰভদ্ৰ খঙৰ ভমকত এজন বীৰভদ্ৰ বাহুৰ পৰা তেওঁ বীৰভদ্ৰ সৃষ্টি কৰিলে আৰু বীৰভদ্ৰই লগে লগে ক'লে প্ৰভু কওক আপোনাৰ আজ্ঞা শিৰোধাৰ্য লগে লগে আৰু তেওঁ আজ্ঞা কৰিলে শিৰচ্ছেদ কৰিব লাগে লগে লগে শিৰচ্ছেদ কৰিলে বীৰভদ্ৰই শিৰচ্ছেদ কৰিলে শিৰচ্ছেদ হোৱাৰ লগে লগে দক্ষ ৰাণী বহুত কান্দিছে আৰু লগে লগে তেওঁ কাকতি মিনতি কৰি জোঁৱায়েকক কৈছে যে বচাই দিব লাগে জীৱন দান কৰিব লাগে অৱশেষত তেওঁ মান্তি হ'ল সন্তুষ্ট হ'ল জীৱন দান কৰিব কিন্তু তেওঁৰ মুণ্ডটো তাত জইন কৰিব পৰা নাযাব সেই কথা ভাবি কি কৰিলে নন্দীক সুধিলে যে নন্দী বন্দী আছিলে যে গতিকে নন্দীক সুধিলে যে উপায় কি হ'ব যজ্ঞত বোলে যজ্ঞত ছাগলী বলি বিধান কৰিছিল গতিকে সেই ছাগলীৰ মুণ্ড এটা আনি লগাই দিব লাগে গতিকে ছাগলী মূৰ এটা আনি পেলাই লগাই দিলে লগাই দিয়াৰ লগে লগে এটা কুম্ভত কিম্ভাকাৰ এটা মানে ৰূপ এটা লৈ ল'লে আৰু তেওঁক দেখি সকলো মানে মহাযজ্ঞত সভাস্থলীত থকা সকলো মানুহ কিৰ্লি পাৰিব দিলে আনন্দত চিঞৰিছে কি হৈছে ভয় কৰিছে আৰু সেই তাৰ পৰাই এই যে বাহুল্য কৰিলে তাত সেই বাহুল্য শব্দটোৰ পৰাই আমাৰ সেই পৰম্পৰাটোৰ পৰাই সেই বিশ্বাসটোৰ পৰাই আমাৰ সোণোৱাল কছাৰীসকলে বহুৱা নৃত্য উদযাপন কৰে ইয়াৰ অৰ্থটো হ'ল যে দুবছৰৰ মূৰে মূৰে উদযাপন কৰে আকৌ গাঁৱত গম পাইছো আৰু সেই দুবছৰৰ মূৰে মূৰে উদযাপন কৰা বহুৱা নৃত্যটোৰ আঁৰত লুকাই আছে এটা মহৎ উদ্দেশ্য সেইটোতো হ'ল আগন্তুক বৰ্ষটোত বিশেষকৈ বহাগ বিহুৰ অষ্টম দিনা বহাগ মাহৰ 8 তাৰিখে বিশেষকৈ অষ্টম দিনা বুলি বিহু শেষ হোৱাৰ লগে লগে আৰু তাৰপিছতে উদযাপন কৰে আৰু তাৰ মূলতে হ'ল যে গাঁওখনৰ পৰা অপায়মংগল দূৰ হ'ব লাগে ৰোগ ব্যাধি দূৰ হ'ব লাগে তাৰ উদ্দেশ্যেৰে সেই যে শিৱক আৰাধনা কৰিছিলে দক্ষ ৰাণীয়ে সেইমতে আৰাধনা কৰে আৰু এই বহুৱাৰ আঁৰত লুকাই আছে আমাৰ বাধ্য দেৱতা অৰ্থাৎ শিৱ দেৱতা এই মানে এতিয়া যিকেইজন বহুৱা হ'ল বা বহুৱা ৰূপী হয় সেইকেইজন দক্ষৰ ৰূপ লয় নেকি যে দক্ষৰে ৰূপ লয় দক্ষ ৰজা আৰু ৰাণী তাৰপিছত আকৌ তাৰে লগত কিছুমান আগতে দুই এজনৰ তাত জীৱন দান হৈছিল নহয় গম পাইছো সেই কেইজনৰ মূৰটো তেনেকে লগাই দিছিলে ছাগলী আৰু সেই সহযোগী এইবিলাক সহযোগী
এতিয়া পুৰঞ্জয় দা আমি অকণমান পৰম্পৰালৈ যাওঁ পৰম্পৰা মানে আচলতে কেনেকে এইখিনিকেতো গোটেইটো এইটো হ'ল ইতিহাসটো আমাৰ ইতিহাস তাৰপিছত পৰম্পৰাটো কেনেকে আচলতে বহুৱাসকল নিজকে নিজে প্ৰস্তুত কৰে বহুৱাসকলে কেনেকে নিজকে প্ৰস্তুত কৰে বা তেখেতলোকে কেনেকে কি ধৰণে গোটেই কাৰ্যপ্ৰণালীখিনি সমাপন হয় সেই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম আচলতে কি হয় বহুৱা যিকেইজন ৰূপী যিকেইজনে বহুৱা ভাও ল'ব অষ্টম দিনা কিন্তু সপ্তম দিনা তেওঁলোকক কি ৰাখিব বহাগৰ 7 তাৰিখে যি বছৰ বহুৱা উদযাপন কৰিব বহুৱা নৃত্যটো উদযাপন কৰি সেই বছৰৰ বহাগৰ 7 তাৰিখে যিকেইজন ল'ৰা 3জন নিৰ্বাচন কৰিব হয় আৰু বিভিন্ন নিৰ্বাচন কৰে কিছু কিছু মানে ডিব্ৰুগড় তিনচুকীয়া সিফালে আৰু বহু ওলাই মানে লগোৱাবোৰ হয় হয় সেই কেইজন নহয় বাকি মেইন 3জন সেই মূল প্ৰধান 3জন সেই প্ৰধান 3জনক কি কৰে ব্ৰত ৰাখায় হয় তেওঁলোকে ব্ৰতত থাকিব লাগিব আগদিনাখন ফল মূল খাব পাৰে আৰু এটা কথা ঠিক পৰম্পৰা হিচাপে এটা বিশ্বাসত কোনো গুণ থাকিব নালাগিব যিকেইজন বহুৱা হ'ব বহুৱা ৰূপী হ'ব সেইকেইজন কোনো গুণ থাকিব লাগিব অংগক্ষত হ'ব নালাগিব তাহানি সেই আহোমৰ অংগক্ষত নোহোৱা নিচিনাকৈ সেই কেইজনক কি কৰে পিছদিনাখন 8 তাৰিখে যিদিনাখন হ'ব সেইদিনাখনো তেওঁলোকে পুৱা ভাগতো সেয়া ফল মূলে খাই থাকিব ঠিক 12 মান বাজিছে আৰু 11 মান বজাৰ পৰা তেওঁলোকক বহুৱা য'ত সজাই এখন হাবিৰ মাজত সজাই কিছু কিছু জেগাত এতিয়া বহুৱা মন্দিৰো সজাই লৈছে আৰু সেই ঘৰৰ পৰা হাজি কাছি নাহে ন নাই কেতিয়াও নাহে সেইটো হাবিত আৰু এইটো কাৰণে হাজি কাছি নাহে তেওঁলোকক মানে বিশেষকৈ পৰম্পৰা যেটো তুমি সুধিছা এটা পৰম্পৰাটো ক'লে কি তেওঁলোকক ভীমকলৰ কলপাত হয় ভীমকলৰ কলপাত চিৰিলি কৰি বিশেষকৈ সেইদিনা অষ্টম দিনা গাঁৱৰ যুৱকসকলে এটা কথা কিন্তু বিশ্বাস কৰিব লাগিব দে মই আমাৰ ইফানে দেখাত মই আজিলৈকে দেখি আছো মানে আজি ধৰাচোন মোৰ 43 মানে 45 বছৰ পাৰ হৈ গ'ল গতিকে 45 বছৰত মই প্ৰথম 15 বছৰ বাদ দিয়া হয় বাকি 30 বছৰ ধৰাচোন 30 বছৰটো মই দেখিছো গতিকে যিমান বৰষুণ বতৰ বেয়া নহওক সেই বতৰ বেয়া হলেও বলে বহুৱাৰ নৃত্যৰ বাবে কলপাত কাটিব ওলাইছে পুৱা ভাগত এই বহুৱা থানত তেওঁলোকে কি কৰে বহুৱালৈ বুলি শিৱ দেৱতালৈ বুলি তেওঁলোকে কি কৰে তামোল পান আগবঢ়াই লয় আৰু কলপাত কাটিবলৈ যোৱাৰ লগে লগে বৰষুণ যাক এৰি দিয়ে আচৰিত কথা এটো মানে বিশ্বাস কাটি শেষ হ'ল শেষৰ পাছত বলে বৰষুণ দিছে এটো বেলেগ কথা তেতিয়া বেলেগ আকৌ বহুৱা হজাই থাকোতে কিন্তু বৰষুণ নহয় আচৰিত কথা হয় বহুৱা হজাই থাকিলেও মই আজিলৈকে দেখা নাই মানে বৰষুণ হোৱা আজিলৈকে দেখা নাই তাৰপিছত বহুৱা কেতিয়াবা শেষ হৈ গ'ল নৃত্য কৰি হৈ গ'ল বৰষুণ বতৰ বেয়া আছিল বৰষুণ আকৌ বৰষুণ আহিছে তেনেকুৱা আহিছে কিন্তু বহুৱা হজাই থকা সময়ত বা তেনেধৰণৰ পৰম্পৰা চলি থকা সময়ত সেইটো বৰষুণ অহা দেখা নাই এতিয়ালৈকে মই দেখা নাই মই আমাৰ বিশেষকৈ বিপুৰীয়া 2 নম্বৰ মইছা পথাৰ কাহিনী কৈ আছো বাকি হিবিলাকত যেটো সোৱা নাইতো মই কিন্তু মই ডিব্ৰুগড় ধমল গাঁৱত চাইছিলো এবাৰ তাতো বৰষুণ পোৱা নাই তেনেকুৱা কথা বতৰ ভাল আছিল তেতিয়া কিন্তু প্ৰায় বহাগ বিহুত প্ৰায় বৰষুণ থাকে কথাটো ক'লো আৰু পৰম্পৰা মই ক'লো অলপ আগতে যে কৈছিল যে ভীমকলৰ হে কলপাত লয় আৰু 100খন কলপাত লাগে এখন কলপাতত মানে দুখন ওলাব নহয় মাজত ফালি দিলে দুখন ওলাব আৰু তাক চিলি কৰে চিলি ক'লে সেই ল'ৰাবিলাকে কৰে বান্ধিবলৈও ভাল হ'ব বান্ধিবলৈ ভাল হয় আৰু তাতে মানে মহিলাৰ প্ৰৱেশ নিষিদ্ধ হয় সেইটো অঞ্চলৰ মহিলাৰ প্ৰৱেশ নিষিদ্ধ হয় য'ত বহুৱা সজাব তাত নিষিদ্ধ হয় কাৰণ বহুৱা ৰূপী কেজনে অন্তভাগ পিন্ধি থাকে যে তেওঁলোকৰ কেৱল অন্তভাগে থাকে বাকি একো গাত কাপোৰ কানি নাথাকে আৰু গতিকে কল পাতেৰে তেওঁলোকক মেৰিয়াই তলৰ পৰা ভৰি পৰা আনি এডাল ৰছিয়ে মেৰিয়াই আনিব মোৰ ভাবত কিন্তু সেই আধ্যাত্মিকতাৰ জোৰতে কৰিব পাৰে কিন্তু আপুনি বা মই সাধাৰণভাৱে গৈ পেলাই পিন্ধিবলৈ অকমান চিন্তা কৰিব লাগিব আৰু এই যে ৰছিডাল লগাই সেই ৰছিডাল কিন্তু তৰাৰ পঘা লগাই তৰা ৰছি লগাই এই তৰা যে আমি যে গৰুৰ বহাগ বিহুৰ দিনাখন গৰু বিহুৰ দিনা তৰাৰ ৰছি তৰাচিয়া বিহু তোমালোকে উদযাপন কৰা হয় সেই তৰাডালেহে তৰাৰ ৰছিডালেহে মানে বান্ধি আনি থাকে এডাল ৰছিয়ে বান্ধি আনি তেনেকে তৰা বান্ধি আনি এনেকুৱা দৰকে ৰাখিব এই দখৰলৈকে ৰাখিব আৰু ৰখাৰ লগে লগে এই দখৰ পৰা সেই ছাগলী যে দক্ষ ৰজাৰ কাহিনীটো কৈছিল ছাগলী শিংটো লগাব শিংটো আমাৰ এই মানে বাঁহৰ তুম বনাই যে কুমলীয়া বাঁহৰ সেই তুমটো বনাই লৈ পেলাই ৰঙা কাপোৰ পিন্ধাই শিং বনাই লৈ আৰু মূৰত পিন্ধাই দিয়ে আৰু পিন্ধাই দিয়াৰ পাছত আৰু তেওঁলোকক মৃদং আৰু খোলৰ যোগেদি তাৰ পৰা ভক্তি ভাৱেৰে শিৱক আৰাধনা কৰি আৰু তাৰ পৰা তেওঁলোকক নচুৱাই যথেষ্ট দূৰত কিছুমান মানে যেনেকে যজ্ঞস্থলীত বিভিন্ন ধৰণৰ
ৰজা মহাৰজা আছিল বা বিভিন্ন জনসাধাৰণ আছিল ঠিক তেনেকৈ সেই জনসাধাৰণ থকা জেগালৈ লৈ যাব মানে তেখেতলোকক সম্পূৰ্ণৰূপে আগবঢ়াই আনিব আৰু তেওঁলোকৰ যাতে গাঁৱৰ পৰা সেই অলপ আগতে ক'লোৱেই নহয় মই যে পৰম্পৰাটোৰ বিশ্বাসটো কি যে অপায় মংগল দূৰ কৰিব ৰোগ ব্যাধি তেওঁলোকক ৰোগ ব্যাধি অপায় মংগলৰ প্ৰতীক ৰূপে গণ্য কৰে এই তিনিজন বহুৱা ৰূপীক প্ৰতীক ৰূপে গণ্য কৰে লগৰ লগোৱাবিলাক প্ৰতীক ৰূপে গণ্য কৰে ৰোগ ব্যাধি প্ৰতীক ৰূপে গণ্য কৰে আৰু তেওঁলোকক হাবিৰ পৰা গাঁও এমূৰৰ পৰা আনি তেনেকে খোল মৃদঙে যিকণ জেগাত আচলতে হ'ব তালৈকে লৈ আহে আৰু তাত এটা গায় সেইকাৰণে জমুজা হৰিয়ে হে কওকচোন জমুজা হৰিয়ে হে এইটো গাই মানে খুব এটা ভাল তাল এটা আছে জমুজা হৰিয়ে হে কেতিয়াবা শিৱক মানে বহুৱা ৰূপীক ৰামোজা বুলিও কয় জমুজা বুলিও কয় যে এওঁলোকৰ যোগেদি আমাৰ মাজলৈ ৰোগ ব্যাধি নাহক তোমালোক আঁতৰি যোৱা বুলি দৰ্শকসকলৰ কাৰণে মই এটা কথা ইয়াতে উল্লেখ কৰি যাব বিচাৰোঁ মই ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে এটা ক্লিপিংছ আপোনালোকক দেখুৱাইছিলোঁ আৰু সেই ক্লিপিংছটো হৈছে বহুৱা নৃত্যৰে সম্পূৰ্ণ এখন তথ্যচিত্ৰ প্ৰস্তুত কৰিছিলে তাত পুৰঞ্জয় সোণোৱাল দা সম্পূৰ্ণৰূপে জড়িত হৈ আছিলে তেখেতৰ দাদা বা ককাইদেউক উমেশ সোণোৱাল ডাঙৰীয়া জড়িত হৈ আছিলে যোগেশ সোণোৱাল ডাঙৰীয়া জড়িত হৈ আছিলে মই তেখেতলোকৰ পৰা সম্পূৰ্ণ পাৰ্মিশ্যন লৈ পেলাই আপোনালোকৰ বাবে এই তথ্যচিত্ৰখন এই ভিডিঅ'টো বা এই কথোপকথন অনুষ্ঠানটোৰ পিছত সম্পূৰ্ণৰূপে আপোনালোকৰ কাৰণে এৰি দিম বা আপোনালোকে চাব পাৰিব পুৰঞ্জয় দাক সেইকাৰণে মই মাতি আনিছোঁ যে পুৰঞ্জয় দা আহক আপুনি এই অকণমান বিস্তৃতভাৱে কথাখিনি কওক ৰাইজে যাতে বা দৰ্শকসকলে যাতে ভালকৈ গোটেই কথাখিনি হৃদয়ংগম কৰিব পাৰে ভালকৈ যাতে বুজি পাব পাৰে পুৰঞ্জয় দা আমি পিছলৈ যাওঁ অকণমান কোৱাচোন এতিয়া আমি সেই মতালৈকে আহিলে মানে তেখেতলোকক যেতিয়া আমি আমন্ত্ৰণ কৰি পেলাই আনিছোঁ মানে আগবঢ়াই আনিছোঁ সেৱা সৎকাৰ কৰি পেলাই বা যেনেকৈ যিখিনি নিয়মতে হওক মানে সেৱা সৎকাৰ আমি যেনেকৈ বেমাৰ আজাৰ হ'লে সকাম নিকাম পাতে আমাৰ সেই মানে সেইটোৱে কোনোবা দেৱতাক পূজা অৰ্চনা কৰে লোকবিশ্বাস লোক পৰম্পৰা ইয়াত কিমান বিজ্ঞান ভিত্তিক বৈজ্ঞানিক চিন্তা চৰ্চা আছে ইয়াৰ কিন্তু গৱেষণাৰ স্থল আছে বহুত গতিকে এতিয়াও যথেষ্ট গৱেষণা চলিছে আৰু গৱেষণা চলাৰ ফলত ইতিমধ্যে সোণোৱাল স্বায়ত্তশাসিত পৰিষদে যথেষ্ট ধৰণৰ গৱেষণাধৰ্মী গ্ৰন্থ প্ৰণয়ন কৰিছে তাতে এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে মই দুখনমান কিতাপ পঢ়িছোঁ আপোনাৰ পৰা লৈ পেলাই মই পঢ়িছিলোঁ দুখনমান কিতাপ মই কিবা কিবি টপিক কেতিয়াবা লিখিবলগীয়া হওঁতে মই আপোনাৰ সহায় লৈছোঁ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে যিমানখিনি কাম কৰিছে সোণোৱাল কছাৰীসকলৰ আৰু বিশেষকৈ ইতিহাস সংৰক্ষণৰ সম্পৰ্কত বা সন্দৰ্ভত যিমানখিনি কাম কৰিছে খুব ধন্যবাদৰ পাত্ৰ এতিয়া এই যে আপুনি জেগাকণলৈ আহিলে বহুৱা কেইজন যে আহিলে এই জেগাকণত কোন কোন থাকিব আৰু ইয়াৰ কাৰ্যপ্ৰণালীখিনি কওক তাত আচলতে কি হয় আৰু এটা কাহিনী ইয়াত লগত জড়িত আছিল কওকচোন সেই কাহিনীটো মানে ইন্দ্ৰ ৰাজসভাত ইন্দ্ৰ ৰাজসভাত নৃত্য গীত চলে কেৱল অপেশ্বৰীসকল নৃত্য প্ৰতিৰক্ষীসকলে গতিকে আমাৰ যিসকলে আনিছে সেই তাৰ লগত জড়িত থকা সেই তাৰে এটা প্ৰতীক মই অলপ আগতে কৈ গৈছিলোঁ আমাৰ বহুৱা নৃত্যটো যথেষ্ট প্ৰতীকধৰ্মী বহুৱা ৰূপীকেইজনক ৰোগ ব্যাধিৰ প্ৰতীকধৰ্মী বুলি ভাবি ল'লে আৰু তাতেই এই যিসকলে বহুৱা ৰূপী লৈছে সেইকেইজনক ক'লৈ আনিছে আমাৰ সেই যে অলপ আগতে ক'লোঁ মই ইন্দ্ৰ ৰাজসভা কথা ক'লোঁ ইন্দ্ৰ ৰাজসভাত যিসকলে নৃত্য প্ৰতিৰক্ষী অপেশ্বৰীসকল থাকে বুলি কয় আৰু তাতেই আমাৰো তেনেধৰণে কিছুমান সজাই লয় জেগা এটা যথেষ্ট দূৰত সজাই লয় আৰু তালৈকে লৈ আনে আৰু তাত কেৱল মহিলাহে থাকে তাত মহিলাহে থাকে অৱশ্যে আজিকালি বাধা দিব বাধা দিব পৰা নাযায় আচল নিয়মটোত কিন্তু মহিলা থাকিব কিন্তু হ'লেও প্ৰকৃত থালৰ পৰা আঁতৰি যোৱা নাই কিন্তু শেষত এই যে বহুৱাৰ লগত মানে বহুৱা এই ৰোগ ব্যাধিসকল মানে খুব আপ্যায়ন কৰি পেলাই আনি থাকে যে সেই সকলৰ লগতে নাচি বাগি যিসকল আহে পুৰুষ সেইসকলো তেওঁলোকৰ লগত নাচিবহি খুব মানে ৰং ৰহস্য কৰে আৰু তেনেধৰণৰ কিছু গীতো আছে মই অৱশ্যে পাহৰিছোঁ গীতখিনি কথা আপুনি মই সুধিম বাৰু অকণমান পিছত মই পাহৰিছোঁ বাৰু দেই তেনেকুৱা মনত ৰখাটো সম্ভৱো নহয় বহু যেনে নৈ বালি লিহিৰি লিহিৰি তেনেধৰণৰ কিছুমান গান আছে মই কিন্তু পাহৰিছোঁ আৰু সেই তাৰ পৰম্পৰা 7 পাক ঘূৰে কিন্তু ইয়াত আহি পেলাই হাত পাক ঘূৰে বহুৱা কেইজনক 7 পাক ঘূৰাই লৈ 7 পাক ঘূৰি শেষ হ'ব আৰু তাতে ৰছী চছী বান্ধি থোৱা থাকে কণ্ট্ৰল কৰিব লগা হৈছে এতিয়া আজিকালি নিয়ন্ত্ৰণৰ বাহিৰত থাকেতো গতিকে এটা ডাঙৰ চাৰ্কুল কৰি পেলাই বৃত্তাকাৰ কৰি ৰছী বান্ধি থৈ দিয়া আৰু বহুত দৰ্শনাৰ্থী থাকে যে বহুতে চাই
আনন্দ বহু ওচৰৰ গাঁও কমেও 7-8খন গাঁও আহে হয় মই সৰুতে এবাৰ চাইছোঁ কেতিয়া চাইছিলা দিন হ'ল মই খুৰা এজনৰ লগত আহিছিলোঁ বহুত দিন হ'ল মই ক্লাছ 7 মানত থাকোঁতে মই এবাৰ চাইছিলোঁ তাৰ পিছত চাবলৈ মই আমি এই বছৰ কিন্তু হ'লহেঁতেন আমাৰ কৰোণা মানে 19ৰ কাৰণে COVID-19 আমাৰ ঠেঙাল কছাৰীসকলৰো এই তৰাচিৰা বিহু হতিলে এবাৰ আমাৰ সেইকাৰণে হতিলে কিন্তু অহা বছৰ হয়তো ঈশ্বৰে ভালে ৰাখিলে উদযাপন কৰিব আৰু তেতিয়া আমি নিমন্ত্ৰণ জনাম নিশ্চয় এটা নিমন্ত্ৰণ থাকিলে মই খুবেই ইন্টাৰেষ্টেড এইবিলাকত আৰু তাতে যেতিয়া মোৰ প্ৰেক্টিকেলি দেখিলে ভাল লাগিব প্ৰেক্টিকেলি দেখিলে ভাল লাগিব আৰু তাত বিভিন্ন ধৰণৰ কালচাৰ উদযাপন কৰে আজিকালি দেখুৱাৰ ব্যৱস্থা কৰিছোঁ আমাৰ সোণোৱাল স্বায়ত্তশাসিত পৰিষদৰ যোগেদি বিশেষকৈ আমাৰ গাঁৱত বিভিন্ন ধৰণৰ কালচাৰ দেখুৱাৰ মানে পহতা কৰি আছোঁ আমি আৰু বহুবাৰ দেখুৱাইছোঁ আমি এবাৰো হয়তো অহাবাৰ ইয়াত আহি পেলাই কি কৰে কওকচোন ইয়াতে আহি পেলাই 7 পাক ঘূৰিব 7 পাক ঘূৰি তেওঁলোক 7 পাক ঘূৰা শেষ হোৱাৰ পাছতেই তেওঁলোকক সেই অপায় মংগলৰূপী বহুৱা কেৱল খেদাই পঠায় ইয়াত অলপ নৃত্য কৰিব নৃত্য কৰিব ৰ'ব দেই এই অপেশ্বৰীসকলৰ মই ড্ৰেছ পোছাকৰ মই দেখিছোঁ মাত্ৰ দৰ্শকসকলৰ কাৰণে আমাৰ সোণোৱাল কছাৰীৰ যিটো ড্ৰেছ পোছাক মেথনি মৰা হয় সেইটো আছে যদি কিন্তু বিহুৰ পৰম্পৰাৰ লগত যেতিয়া জড়িত হৈ থাকে মুগা মেখেলা সেইটো পিন্ধে আৰু মেথনি মাৰি পেলাই পিন্ধে মেথনি মাৰি পিন্ধে সেইটো আছে এইটো দেখিবাই আছে তেনেকুৱা ধৰণৰ মেথনি মাৰি লৈ আমাৰ সেইটো এটা পৰম্পৰাগত ড্ৰেছেই আৰু মানে সাজ পোছাক নিজস্ব এটা শৈলী থাকে ধৰণৰ আৰু তাতে 7 পাক ঘূৰি তেওঁলোকক খেদাই পঠাব আৰু সেই সময়ৰ পৰা তেওঁলোকে এই তাৰ পৰা যেতিয়া ওলাব নৃত্য গীত কৰি ওলাব আৰু ওলোৱাৰ পাছৰ পৰা তেওঁলোকৰ মৃদং খোল নাবাজে আৰু গোটেই মানুহবিলাকে কি কৰিব যিবিলাকে দৰ্শন মানে কৰিব নজনাবিলাকেতো নাই কিন্তু আমাৰ গাঁৱৰ মানুহবিলাক যিবিলাকে জানে সেইবিলাক কি কয় ভৰি তলদি বাওঁ ভৰি বা সোঁ ভৰি বিশেষকৈ বাওঁ ভৰিটো উঠাই লৈ ওপৰলৈ উঠাই লৈ তলেদি মাটি চপৰা দলিয়াই দিয়ে আৰু সেইফালে নাচায় আৰু যিফালে বহুৱা কেইজন গুচি যাব তেতিয়া সেই হৰিয়ে হাইটো নকৰে আৰু এই আহি থাকোঁতে সেইটো কৰিব আৰু জমুৰ যোৱা এতিয়া আৰু সেইটো ভৰি তলেদি মাটি লৰা মাৰি পঠাই দিয়ে আৰু ভৰিতে নাচায় আৰু তেওঁলোকে লগে লগে ঘৰলৈ বুলি গুচি আহে আৰু এই বহুৱা কেইজনক যিকেইজনে লৈ যায় যিকেইজন বয়োজ্যেষ্ঠই লৈ যায় এটা নিলগৰ মানে দূৰত থকা পুখুৰী এটাত কোনোবা এটা পুখুৰীত এই নিৰ্দিষ্ট পুখুৰী বুলি নাই আৰু কোনোবা এটা পুখুৰীত তেওঁলোকে একেটা বুৰতেই তেওঁলোকৰ সাজ মানে বসনবোৰ খুলি পেলায় যিখিনি কলপাতৰ সেইটো খুলি বসনটো পিন্ধি থাকে গোটেইখিনি খুলি পাব এটা বুৰতে কিন্তু এটা বুৰতে এই মুখৰ যিটো অন্তত সেইটো খুলিব লাগিব খুলিব পাৰে কিন্তু সেইটো খুলিব পাৰে সেইটো খুলি লৈ আৰু তেওঁলোক তেতিয়া সেই ধৰণৰ বহুৱা সামৰিলে মই ইয়াত আৰু এটা কথা আপোনাক মই সুধোঁ যে বহুৱাসকল আহে অপেশ্বৰী মানে আজিকালি হয়তো গাভৰুসকলে বিহুৰ ড্ৰেছটো পিন্ধি বা মেথনি মাৰি পেলাই আপোনালোকৰ সোণোৱাল কছাৰীৰ যিটো কৃষ্টি সেইটো সম্পূৰ্ণৰূপে বৰ্তাই ৰাখি পেলাই ড্ৰেছটো পিন্ধি যি বিহু নৃত্য কৰে বা বিভিন্ন গীত মাত বহুৱা নৃত্যৰ লগত যি জড়িত হৈ আছে সেইখিনি কৰে এই বহুৱাসকলৰ নৃত্যত নিৰ্দিষ্ট নৃত্যৰ কিবা ভংগীমা আছে নেকি সেইটো এটা কথা সুধিবলৈ আছে জমুৰ যা হৰিয়ে সেই যেতিয়া গাব মৃদং খোল তেনেকে বাজিব আৰু সেইকাৰণে তেওঁলোকে কি সোঁহাত বাওঁহাত ওপৰলৈ এনেকে কৰে আগভৰি এনেকে যায় এতিয়া মই দেখুৱাব নোৱাৰো ক্লিপত মানে আছে নিৰ্দিষ্ট ভংগীমা নিজে তালেহে নাচিব এনে জাহা তাহা নাচিলে এটা খুব ভাল লাগে কৃষ্টি বুলি কোৱাৰ লগে লগে এটা তাল আছে সেই তালতহে নাচে বৰ সুন্দৰ লাগে বহুত সুন্দৰ লাগে এনে জোকাৰি নাযায় আৰু এটা তালত নাচি গৈ থাকে ভালো লাগে দেখি ভালো লাগে তাৰপিছত সেই যেতিয়া বহুৱাখিনি খেদে তাৰ পৰা খেদে বুলি ক'লে আপুনি খেদি পঠায় আৰু মানে যিহেতু এটা অপায় অমংগলৰ এটা প্ৰতীক বুলি ভাবে হয় সেইকাৰণে আঁতৰাই দিয়ে সেইকাৰণে আৰাধনা কৰিলে শিৱ দেৱতাক আৰাধনা কৰি পেলাই তেওঁলোকক খেদায় হয় তাত কিবা মাংগলিক অনুষ্ঠান চলে নে এই জেগাখনত আগতীয়াকে য'ত সজাই তাত মাংগলিক অনুষ্ঠান চলে পূজা অৰ্চনা চলে সজোৱা জেগাখনতো চলেই এই যিখন জেগাত নাচেহি বা নৃত্য কৰেহি সেইখনত তাত নচলে তাৰপৰা এই বহুৱাকেইজন ঘূৰি অহাৰ পিছত বহুৱাকেইজন যেতিয়া পুখুৰীত গা ধুবলৈ বা বসন আঁতৰাবলৈ যেতিয়া গুচি আহে তাত যিসকল লোকে চাই আছিলে বা যিসকল লোকে মানে যিকেইজন যায় তেওঁলোকৰ লগত যায় বিশেষকৈ বয়োজ্যেষ্ঠ আজিকালি ডেকা ল'ৰা যায় এই বা যিসকল অপেশ্বৰী আছিলে তেওঁলোক নাযায় আৰু তাত সেই জেগাকনৰ বহুৱাকেইজনৰ পিছেতো নাহে তেওঁলোক ঘৰলৈ গুচি যায়গৈ সকলো গুচি যায় এই মাটি মৰা পৰম্পৰাটো আছেই মাটি মাৰি পেলাই পাছফালে ভৰি দাঙি উঠাই লৈ পেলাই মাটি লৰা এটা মাটি মাৰি পঠাই পিছফালে যিফালে বহুৱাকেইজন যায় সিফালে মাৰি পঠায় আৰু তেওঁলোকে উভতি নাচায় আৰু হয় মই
প্ৰায় শেষ হৈছে চাগে বহুৱা নৃত্য নিশ্চয় নিশ্চয় মই সেই মই আৰু এটা প্ৰশ্ন আপোনাক মই সুধি পেলাম মোৰ প্ৰশ্নটো আছিলে যে এই যে প্ৰতিটো জেগাতে যে বহুৱা নৃত্য উদযাপন হৈ আছে সিমিলাৰিটি আছে নে অলপ অলপ হলেও পাৰ্থক্য আহি পৰিছে এইটো পাৰ্থক্য আছে বিশেষকৈ আমাৰ এটা ডাঙৰ প্ৰশ্ন সুধিলা এইটো ভাল প্ৰশ্ন সুধিছা যেটো বৰ্তমান আমাৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ হৈতে বিশেষকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ কলা কৃষ্টিৰ সাধকসকলৰ মাজত কৃষ্টি সংস্কৃতিৰ ৰক্ষকসকলৰ মাজত যথেষ্ট ধৰণৰ আলোচনা চক্ৰ অনুষ্ঠিত হৈছে বহুৱা অকমান পৃথক আছে বিশেষকৈ হাস সজ্জাত পৃথক হৈ আছে ব্ৰহ্মপুত্ৰৰ সিপাৰে বিশেষকৈ ডিব্ৰুগড় তিনিচুকীয়া সিফালে কি কৰে এটা ছাগলী শিংটো নলগাই ধৰক মানে তেওঁলোকে ইয়াতে মানে মাটিৰ মানে যেটো কলহ বুলি কওঁ আমি কলহৰ নিচিনাকে পিন্ধাই দিয়ে আৰু তাতে সুন্দৰকৈ মানে সেই দক্ষৰাণী ছবিটো আঁকি দিয়ে লগত বহু লগোৱা লিখছো উলিয়াই দিয়ে এই তলৰ কলপাতৰ কিন্তু একে আছে সেইখিনি একে আছে মানে কি মই ইউটিউবত দুটামান ভিডিঅ' চাইছিলো বহুৱা নৃত্য লৈ পেলাই 2 নং মৰিচা পথাৰ আপোনালোকে যেনেদৰে উদযাপন কৰি আছে সেই ভিডিঅ'খিনিৰ লগত অকনমান মই পাৰ্থক্য আছে কিন্তু যেটো পৰম্পৰা আৰু যেটো ধৰ্ম বিশ্বাস লোক বিশ্বাস হেতি কিন্তু একেই মানে অকনমান হলো পাৰ্থক্য আছে কিন্তু ইয়াৰ ইতিহাসৰ লগত কোনো ধৰণৰ পাৰ্থক্য নাই ইতিহাসৰ লগত কোনো পাৰ্থক্য নাই অকল যেটো ওপৰত মূৰৰ ফালে পিন্ধে বিশেষকৈ মানে সাজসজ্জা মেকআপত মানে অলপ পাৰ্থক্য আছে বাকি সব একেই কাৰণ থাকিবই মানে কাৰণ মানুহবিলাক প্ৰবজন কৰিছে বেলেগ জেগাৰ পৰা বেলেগ জেগালৈ এনেকুৱা সৰু সুৰা কিছুমান প্ৰবজন হওঁতে কিছুমান বস্তু থাকি আহে কৰবাত নতুনকৈ বেলেগ এটা ৰূপ লয় এটো বহুত ডাঙৰ কথা নহয় আসলতে মই ভাবো কিন্তু সক্ৰিয়তাটো বজাই ৰখাটো খুব ডাঙৰ কথা কোনটা আৰু কিবা ক'ব নেকি বহুৱা নৃত্যৰ মানে নৃত্যৰ ভিতৰত কিবা ক'বলে বহুৱা নৃত্যৰ ভিতৰত যিমানখিনি ক'বলে বহু কথাই আছে এটো এটা বহুত দীঘলীয়া এটা ভিডিঅ' দৰ্শকসকলে আমনি পাব এটা হেগেনে চাই ললে বেছি ভাল হ'ব হামৰি মাৰো আপুনি নৱপ্ৰজন্মক কি পৰামৰ্শ আগবঢ়াব মই এই কথাটো সেইকাৰণে ক'ব বিচাৰিছো তেওঁলোকে এই কথাটো মনত ৰাখিব লাগে যে যেতিয়ালৈকে নিজৰ পৰিচয় ক'ত দাপোনখন যেনেকৈ নিজৰ দাপোনখন নিজৰ পৰিচয়টো ওলাই পৰে নিজৰ চেহেৰাটো ওলাই পৰে এখন গাঁৱৰ পৰিচয় এটা নামঘৰ নামঘৰটোৱে কৈ দিয়ে গাঁওখন কিমান শৃংখলাবদ্ধ গতিকে আমাৰ নৱপ্ৰজন্মৰ লৈ এটা অনুৰোধ বা এটা আহ্বান আছে নিজস্বটো কেতিয়াও হেৰাই পেলাব নালাগে কিন্তু যদিও বৃহত্তৰ অসমৰ কৃষ্টি সংস্কৃতিৰ লগত মিলি গৈছে তথাপিও কিন্তু নিজস্বটো বজাই ৰখাটো খুব প্ৰয়োজন এতিয়া কিন্তু প্ৰয়োজন দৰ্শকসকল আমি আসলতে খুব ঘৰুৱাভাৱে কথাখিনি পাতিলো পুৰঞ্জয়দাৰ কথা যিসকলে আসলতে পুৰঞ্জয়দাক চিনি পায় যিসকলে তেখেতক লগ পাইছে গম পাব তেখেত কেনেকুৱা এজন মানে ব্যক্তি কিমান এক্টিভ ব্যক্তি কিমান এনাৰ্জেটিক ব্যক্তি আৰু কিমান ব্যস্ত মানুহ ইমান ব্যস্ততাৰ মাজত মোৰ ঘৰলৈ আহিলে তেখেতক মই কৈছিলোঁ যে খুব ঘৰুৱালীভাৱে আমি কথাখিনি পাতিম ঘৰুৱালীভাৱে আপুনি যিখিনি জানে যিখিনি আপুনি পঢ়িছে যিখিনি আপুনি গৱেষণা কৰিছে তেখেত সোণোৱাল কছাৰী জনজাতিৰ এজন লোক উচ্চ শিক্ষিত লোক মই সেইকাৰণে তেখেতৰ পৰা জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছিলোঁ আৰু 2 নম্বৰ কথা তেখেতে মোক খুবেই মৰম কৰে নিজৰ ভাইটিৰ দৰে আৰু যিকোনো সময়তে মোক পৰামৰ্শ আগবঢ়ায় আজি তেখেতে মোক ভিডিঅ'টো দি পেলাই যিখিনি উপকাৰ সাধন কৰিছে মই পুনৰবাৰ পুৰঞ্জয় সোণোৱালদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ দৰ্শকসকলে এই ভিডিঅ'টো চাই যথেষ্টখিনি উপকৃত হ'ব এতিয়ালৈকে ইউটিউবত এই ভিডিঅ'টো পুৰঞ্জয়দাই দিয়া নাই বুলি কৈছে মই আগতেও কৈছোঁ ইয়াত 3জন ব্যক্তি খুব প্ৰত্যক্ষভাৱে জড়িত হৈ আছিলে গাঁৱৰ ৰাইজৰ লগতে গাঁৱৰ ৰাইজটো আছেই তাৰ ভিতৰত পুৰঞ্জয়দা উমেশ দা আৰু যোগেশ্বৰ দা এই 3জন ব্যক্তি খুব উত্তৰভাৱে জড়িত হৈ পেলাই এই ভিডিঅ'টো বনাইছিলে মই চাই পেলাই মই এবাৰ চোৱা নাই মই বহুবাৰ চাইছোঁ ভিডিঅ'টো ইমান সুন্দৰকৈ আমি যিমানখিনি কথা পাতিছোঁ এতিয়া আপোনালোকে যেতিয়া ভিডিঅ'টো চাব ইয়াৰ পিছত তেতিয়া আপোনালোকে ৰিলেট কৰিব পাৰিব কথাখিনিৰ লগত তাত থুলমূলকৈ কথাখিনি কৈ গৈছিলে কাৰণ ভিডিঅ'টো বহুত দীঘল কৰিব নোৱাৰে এতিয়া আপোনালোকে এই বস্তুখিনি যিখিনি পুৰঞ্জয়দাই আপোনালোকক ক'লে যিখিনি জনালে সেই কথাখিনিৰ লগত সংগতি ৰাখি পেলাই আপোনালোকে ভিডিঅ'টো চাওক উপভোগ কৰক আপোনালোকে যদি ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ইয়াতে মই এখাৰ কথা ক'ব বিচাৰিছোঁ পুৰঞ্জয়দাই মোক কথা দিছে যে টকা বিহুৰ ওপৰত পুনৰ এক কথোপকথন অনুষ্ঠান হ'ব কথা দিছে ন নিশ্চয় মই দিম সোণোৱাল কছাৰীসকলৰ টকা বিহু আছে আৰু বহুত আছে কৃষ্টি সংস্কৃতি বহুত আছে ভাবিব নোৱাৰাভাৱে আছে তাৰ ভিতৰত টকা বিহুৰ মোৰ লগত এটা ভিডিঅ' আছে তেখেতৰ পৰাই লোৱা
তেখেতে মোক সেইটোও পাৰ্মিশ্যন দিছে যে পদ্ম তুমি এইটো মোক কৰিব পাৰিবা বা দৰ্শক দেখুৱাব পাৰিবা, সেইটো মোৰ লগত আছে। তাৰ ওপৰত আমি খুব সোনকালে এটা ভিডিঅ' বনাম সোণোৱাল কছাৰীসকলৰ টকা বিহু। মোৰ বিশ্বাস আপোনালোকে টকা বিহুটো দেখিছে নাই মোৰ সন্দেহ আছে। মই কিন্তু দেখা নাছিলোঁ। মই যেতিয়া পুৰঞ্জয়দাৰ লেপটপত চোৱা নাছিলোঁ, তাৰ আগতে মই কিন্তু টকা বিহু এনেকুৱাও যে থাকে মই দেখা নাছিলোঁ। ইমান ব্যস্ততাৰ মাজত আহি পেলাই পুৰঞ্জয়দাই মোক যিমানকণ সময় দিলে, মই পুৰঞ্জয়দাক পুনৰ ধন্যবাদ জ্ঞাপন কৰি এই ভিডিঅ'টো আৰু এই কথোপকথন অনুষ্ঠানটো সামৰণি মাৰিছোঁ। নমস্কাৰ। নমস্কাৰ।
বেলেগকে ৰেকৰ্ড কৰি ল'ম লোকবিশ্বাসৰ ধাৰণা অনুসৰি নাচনীসকলৰ পৰা বহুৱা কেইজন আঁতৰি যোৱাৰ পাছত ৰাইজে মাটিৰ চপৰা দুই ভৰিৰ মাজেৰে বহুৱা কেইজনলৈ দলি মাৰে আৰু পাছলৈ ঘূৰি নাচায় স্বস্তিৰে ঘৰা কৰি